প্ৰথমতে মই আমাৰ পকেৰা গ্ৰাম আৰু পকেৰা গ্ৰামৰ চাৰিওপিনে থকা যিবিলাক গাঁৱৰ পৰা আহি ইয়াত আজি বিহু উদযাপন কৰাৰ নামত সমবেত হৈছে, মই তেখেতসকললৈ অন্তৰৰ পৰা ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নতুন বছৰ আমাৰ ৰঙালী বিহুৰ অলক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পকেৰা গ্ৰাম আঞ্চলিক বিহু উদযাপন কমিটিৰ পৰা তেখেতসকলে আজি যিটো বিহু উদযাপন কৰিছে ৫৭তম বিহু উদযাপন তেওঁলোকে আৰম্ভ কৰিছে। ইয়াৰ আগতে তেওঁলোকে আজি মানে বহু বছৰ ধৰি যিটো অতিকে কষ্টৰে বিহু কমিটিৰ পৰা বিহুখন উদযাপন কৰি আহিছিলে, এই ৫৭তমলৈকে অহাটো তেওঁলোকৰ কাৰণে ইমান দীঘলীয়া যাত্ৰা কৰাটো আচলতে সহজ নাছিল। এই অঞ্চলৰ ৰাইজে জাতীয় উৎসৱৰ প্ৰতি শ্ৰদ্ধা জনায়, সন্মান জনায় আৰু জাতীয় জীৱনত আমাৰ অসমৰ জাতীয় পৰিচয়, জাতীয় উৎসৱখন পালন কৰে আৰু এই পালন কৰাৰ দায়িত্ব এই অঞ্চলৰ ৰাইজৰো চবৰে দায়িত্ব হিচাপে গণ্য কৰি চবে এই উৎসৱখন এই অঞ্চলত জাতি জনগোষ্ঠীৰ একো পাৰ্থক্য নাৰাখি ঐক্যবদ্ধভাৱে ইয়াৰ সকলোৱে মিলি পেলাই পালন কৰি অহা এই যিটো এটা তেওঁলোকৰ মনোবল, তেওঁলোকৰ যিটো দূৰদৰ্শিতা, এইটো থকাৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজে ৫৭তম এই আমাৰ পৰ্যায়লৈকে বিহুখন উদযাপন কৰিবলৈ আজি সক্ষম হৈছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলে মোক সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছে আৰু তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰটো পোৱাৰ পাছত তেখেতসকলৰ নিমন্ত্ৰণৰ প্ৰতি মই ৰক্ষা কৰি সন্মান জনাই আমাৰ এই পকেৰা গ্ৰামবাসী অঞ্চলৰ ৰাইজক মই মানে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে জাতীয় উৎসৱত জড়িত হোৱা আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক সেৱা কৰিবৰ কাৰণে ময়ো এই মঞ্চখন আজি মানে ব্যৱহাৰ কৰিবলৈ যে সুবিধা পাইছোঁ, এইখিনি সুবিধা দিয়াৰ কাৰণে মই সাংস্কৃতিক সন্ধিয়াৰ এই বিহু মঞ্চ এইটো মুকলি কৰাৰ সুযোগ দিয়া আমাৰ উদযাপন কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্যার, ইতিমধ্যে বহুতো বিহু মানে উদযাপন সমিতিয়ে সপ্তাহের ভিতরতে বিহু পাতিব নোৱাৰাৰ কাৰণে আৰ্থিক অনুদান চৰকাৰৰ ফালৰ পৰা নাপায়। এই ক্ষেত্ৰত আপুনি কিবা আহ্বান কৰে? এই বছৰ অসম চৰকাৰে মানে আৰ্থিকভাৱে অনুদান তেখেতসকলৰ ফালৰ পৰা কিয় বা দিয়া নাই মই নাজানো, কিন্তু যোৱা বছৰ বা বেলেগ মানে কি কয় বছৰবিলাকত আমি দেখিবলৈ পাইছিলোঁ যে বিহু উদযাপন কৰিবৰ কাৰণে উদযাপন কমিটিসমূহক আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থাটো কৰা হৈছিলে, কিন্তু এই বছৰ তেনেকুৱা ধৰণৰ দিয়াটো মই তেনেকুৱা গম নাপাওঁ। আৰু বিহু এইবিলাক আমাৰ উৎসৱ পালন কৰিবৰ কাৰণে উদযাপন কমিটিবিলাকে নিশ্চয় আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তথাপিও জাতীয় আমাৰ এই উৎসৱ, জাতীয় এই পৰিচয় সেইটো ৰক্ষা কৰিবৰ কাৰণে যিহেতু যুগান্তৰ ধৰি আমাৰ মানে অসমবাসী ৰাইজে পালন কৰি আহিছে, গতিকে চবে অলপ চলপ হ'লেও দান বৰঙণি দি আমাৰ উদযাপন কমিটিয়ে যিটো উদযাপন কৰিবৰ কাৰণে আগভাগ লোৱা সেইবিলাকত সহযোগ আগবঢ়ায় আৰু ইয়াৰ দ্বাৰা দি তেওঁলোকে অশেষ কষ্টৰ মাজেদি এইবিলাক উদযাপনৰ কাৰ্যসূচীটো পালন কৰিবলৈ বাধ্য হয় আৰু সফলভাৱে পালন কৰি আহিছে। আৰ্থিক মানে অভাৱৰ কাৰণে এইবিলাক কমিটিৰ পৰা উদযাপন কৰিবলৈ লোৱাটো তেওঁলোকে কেতিয়াও মানে আদৰা হৈ থকা নাই। আজিৰ কথা নহয়, চৰকাৰে যোৱা বছৰ বা আগৰ বছৰত দিছিল ইয়াৰ কাৰণেহে পালন কৰিব পাৰিছে, তেনেকুৱা নহয় যে এই অঞ্চলৰ ৰাইজে চবে বিহু উদযাপন কৰিবৰ কাৰণে আগভাগ লয়। ইয়াৰ কাৰণে আজি ৫৭ বছৰলৈকে এই বিহুখন ফালিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে সক্ষম হৈছে। গতিকে মই ভাবোঁ অলপ চলপ কষ্ট যদিও পাইছে, তথাপিও তেওঁলোকে মানে ভালকৈ এই আমাৰ কমিটিৰ ফালৰ পৰা বিহুখন পালন কৰিছে আৰু সফলভাৱে তেওঁলোকে পালন কৰিব।